নমস্কাৰ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাব লৈছোঁ মটন চুস্তা। আপোনালোকে বাৰু কোনে কোনে খাই জনাবচোন। মই তাৰ বাবে কি লৈছোঁ চাওকচোন। মই দুটা ডাঙৰ সাইজৰ পিঁয়াজ কাটি লৈছোঁ, অলপমান আদা নহৰু গুচাই লৈছোঁ। এইখিনি মোৰ কটা হৈ গৈছে আৰু ইয়াৰ লগত মই এটা ডাঙৰ সাইজৰ আলু দিম আৰু দুটা বিলাহী দি দিম। বিলাহীকেইটাও মই এনেদৰে টুকুৰা টুকুৰকৈ কাটি লৈছোঁ। এতিয়া মই বিলাহী, পিঁয়াজ, আদা নহৰু এইখিনি অকণমান ভাজি ল'ম। কেৰাহী এখনত অলপমান মিঠাতেল দি পিনি এতিয়া এইখিনি মই ভাজি ল'ব লৈছোঁ। পিঁয়াজ আদা নহৰু দি দিলোঁ আৰু বিলাহীটো দি দিছোঁ। ইয়াতে এতিয়া অকণমান নিমখ আৰু হালধি দি দিছোঁ। এইখিনি বেছিকৈ ভাজিব নালাগে, এইখিনি যিহেতু মই মিক্সিত পিচিমেই। আৰু এইফালে মই এই মাংসকণ আগে অলপ বইল কৰি লৈছিলোঁ। মোৰ সেইখিনি ভজা হৈ গ'ল, সেইখিনি অলপ ঠাণ্ডা হ'বলৈ দিছোঁ মিক্সিত পিচিবৰ বাবে। আৰু এতিয়া মই ভাতটো এফালে পাতি লৈছোঁ। এতিয়া ইয়াত মই অলপমান গোটা জিৰা, ধনিয়া, মিট মছলা, লং, ইলাচি, দালচেনি দি দিছোঁ আৰু তাতে এয়া ভাজি ৰখা বিলাহী, পিঁয়াজ, আদা নহৰু দি দিছোঁ। আৰু এইফালে মানুহজনে খেল চাই আছে মোবাইলত। মোৰ এইখিনি পিছা হৈ গ'ল আৰু অকণমানতে ইয়াত খেলি আছে দেখিছে ন। এতিয়া মই কেৰাহীখনত আকৌ তেল অলপ গৰম কৰি তাতে দুখিলা তেজপাত দিলোঁ আৰু সেই পিচি ৰখা মছলাখিনি দি দিলোঁ। এইখিনি এতিয়া ধুনীয়াকৈ ভাজি লৈছোঁ। মোৰ এইখিনি ভজা হৈ গ'ল আৰু এতিয়া ইয়াতে মই এই বইল কৰি ৰখা মাংসখিনি দি দিছোঁ। আপোনালোকে বাৰু মটন চুস্তা খাই ভাল পায়নে? এয়া মোৰ মাংসখিনি অলপ সময় ভজা হ'ল। এতিয়া মই ইয়াতে আলু দি দিলোঁ। এইখিনি এতিয়া মই 20 মিনিটমান কম জুইত ধুনীয়াকৈ ভাজি থাকিম। মাজে মাজে লৰাই আছোঁ আৰু এতিয়া ইয়াতে মই অলপমান গৰম পানী দি দিছোঁ। পানীটো মই কমকৈ দি পিনি এইখিনি সিজাম, তেতিয়া খাবলৈ টেষ্ট লাগে। এয়া আকৌ পানী দি দিলোঁ। প্ৰথমতে দিয়া পানীখিনি শুকাই গ'ল আৰু এতিয়া এইখিনি ধুনীয়াকৈ লাহেকৈ সিজি আহিছে। এইখিনি মোৰ হৈয়ে গ'ল আৰু এতিয়া গৰম গৰম ভাতৰ লগত এয়া মটন চুস্তা ৰেডি। আপোনালোকে যদি এনেদৰে বনাই খোৱা নাই, এবাৰ বনাই খাই চাবচোন, খাবলৈ ভাল পাব। আমাৰ এতিয়া ৰাতিৰ আহাৰ সাঁজ ৰেডি হৈ গ'ল। তেনেহ'লে আন এটা ভিডিঅ'ত আকৌ লগ পাম। আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।